নমস্কাৰ বন্ধু বান্ধৱীসকল, 2020 চনৰ 5 জুলাইৰ গুৰু পূৰ্ণিমাৰ অন্তত শ্ৰাৱণ চন্দ্ৰমাহ আৰম্ভ হ'ব। শ্ৰাৱণ মানে শাওণ মাহ। সৌৰ শাওণ মাহ, আমাৰ অসমীয়া শাওণ মাহ 2020 চনৰ 17 জুলাইৰ পৰা আৰম্ভ হ'ব। শ্ৰাৱণ বা শাওণ মাহটো দেৱাদিদেৱ শিৱ মহাদেৱৰ মাহ বুলি কোৱা হয়। এই মাহত ভাৰতবৰ্ষত ভগৱান সদাশিৱৰ পূজা অৰ্চনা বিশেষভাৱে উদযাপন কৰা হয়। ভক্তসকলে গংগা নদী বা সমপৰ্যায়ৰ পুণ্যশীলা নদীৰ পৰা পানী যতনেৰে আনি শিৱলিংগৰ অভিষেক কৰে। এই ভগৱান শিৱ মহাদেৱ অতি সৰল আৰু সেয়ে দেৱজনাক ভোলেনাথ বুলি কোৱা হয়। ভক্তই আগবঢ়োৱা সৰল ভকতি, বেলপত্ৰ আৰু জল অৰ্পণতে সন্তুষ্ট হৈ ভক্তক অশেষ কৃপা কৰে। অলপতে সন্তুষ্ট হয় বাবে মহাদেৱৰ এটি নাম হ'ল আশুতোষ। ভগৱান ব্ৰহ্মা সৃষ্টিকৰ্তা, বিষ্ণু ভগৱানক পালনকৰ্তা আৰু শিৱ মহাদেৱক সংহাৰকৰ্তা বুলি কোৱা হয়। কিন্তু সংসাৰ বা জগতখনৰ সৃজন আৰু পালন সংহাৰৰ ক্ষেত্ৰত ভগৱান শ্ৰী বিষ্ণু আৰু ভগৱান মহাদেৱৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিয়নো বিভিন্ন অসুৰ বা দানৱ শক্তি নাশ কৰিবলৈ দুয়োজনাই বহু অৱতাৰ ধাৰণ কৰিছে আৰু তেনেকৈ প্ৰয়োজনত দুয়োজনাই বহু সৃষ্টিও কৰিছে। ভগৱান শিৱ মহাদেৱে এবাৰ প্ৰয়োজন হোৱাত নিজৰ মুখ মেলি মুখৰ ভিতৰৰ পৰাই বাহিৰলৈ উলিয়াই দিছিল 5জোপা দিব্য বৃক্ষলতা তৃণ। এই বৃক্ষ তৃণ লতা কেইজোপা হ'ল বিল্ব বা বেলগছ, ধতুৰা গছ, ভাঙৰ গছ, আকন গছ আৰু দুবৰি বন। এই গছ আৰু তৃণসমূহ অনেক ঔষধি গুণেৰে ভৰপূৰ। বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে ইয়াক প্ৰয়োগ কৰা হয় আৰু আয়ুৰ্বেদত ইয়াৰ বিষয়ে পোৱা যায়। এই বৃক্ষসমূহৰ বিভিন্ন অংশ শিৱ মহাদেৱৰ পূজা অৰ্চনাত বা শিৱলিংগত ভক্তি সহকাৰে আগবঢ়োৱা হয় আৰু ইয়াৰ দ্বাৰা মহাদেৱ অতি সন্তুষ্ট হয়। এই বৃক্ষলতা তৃণৰ বিশেষ অংশহে মহাদেৱৰ পূজাত অৰ্পণ কৰা হয়। সেয়া হ'ল বেলগছৰ পাত অৰ্থাৎ বেলপত্ৰহে শিৱলিংগত অৰ্পণ কৰা হয়। ভাং গছৰ আগ অৰ্থাৎ অগ্ৰভাগৰ সুন্দৰ পাতখিনিহে শিৱলিংগত অৰ্পণ কৰা হয়। ধতুৰা গছৰ ফলটোহে মহাদেৱৰ পূজাত শিৱলিংগত অৰ্পণ কৰা হয়। আকন গছৰ ফুল কেইপাহ শিৱলিংগত অৰ্পণ কৰা হয়। দুবৰি বনৰ সুন্দৰ আগকেইটাহে শিৱলিংগত অৰ্পণ কৰা হয়। ভগৱান শিৱ মহাদেৱক ওংকাৰ স্বৰূপ বুলিও কোৱা হয়। বৰ্তমান মহামাৰীয়ে অনা সংকটবোৰ দূৰ কৰি ভগৱান মহাদেৱে পৃথিৱীবাসীক ৰক্ষা কৰক, তাকে কামনা কৰিছোঁ। ওম শিৱায় নমঃ। ধন্যবাদ।